কংগ্ৰেছীসকলে আমাক জোকাই নল'ব। মই কংগ্ৰেছীসকলক খালি এটা কথা কওঁ যে তেখেতসকলে আমাক জোকাই ল'ব বিচাৰিছে। জোকাই ল'লে কংগ্ৰেছ মুক্ত অসম গঢ়িবলৈ আমাৰ সময় নালাগে। কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত AUDFৰ নেতা বিলালুদ্দিন বৰভূঞা। AUDFৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ সাধাৰণ সম্পাদকজনে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য। ৭০ বছৰত কংগ্ৰেছ দলে সংখ্যালঘুক কি দিলে সেই তালিকাও দিলে বিলালুদ্দিন বৰভূঞাই। যোৱা ৭০ বছৰে কংগ্ৰেছীসকলে আমাক ডিবুটা বনাই মাটিৰ পট্টা নিদিয়াকৈ ডিটেনশ্যন কেম্প বনাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাই আমাৰ যি সংখ্যালঘু ৰাইজক এটা ভোট বেংকলৈ পৰিণত কৰিলে আৰু ভয় দেখুৱাই আমাক যি ৰাজনীতি কৰি আছিলে সেই ৰাজনীতি উত্থান কৰিবলৈ আমি AIDF দলৰ গঠন হৈছে। আমাৰ দলৰ নেতা মৌলানা বদৰুদ্দিন আজমল চাহাবে যি সামাজিক ন্যায় সম অধিকাৰ আৰু সম বিকাশৰ কথা কৈছে সেয়া তেখেতসকলে কৰি অহা ৬০ বছৰৰ যি আমাক প্ৰতাৰণাৰ প্ৰত্যুত্তৰ বিচাৰি আমি AIDF দলটো গঠন কৰিছোঁ। বিন্নাকান্দিৰ কংগ্ৰেছীসকলে বিধায়ক চিৰাজউদ্দিন আজমলক সমালোচনা কৰাৰ অধিকাৰ নাই। চাওক, সিহঁতৰ যি দুৰ্নীতি যোৱা 10টা বছৰ একেলগে সিহঁতে বিন্নাকান্দি ব্লকৰ আছিলে আৰু তাৰ যি ভয়ংকৰ দুৰ্নীতিৰ যি তথ্য আমি ফাদিল কৰিছোঁ সেয়া ঢাকিবলৈ তেখেতসকলে বিভিন্ন পন্থা অৱলম্বন কৰিছে আৰু আমি তথ্য সহকাৰে ৰাইজৰ আগত সেইখিনি ভাঙি ধৰিছোঁ। আমাৰ ৰাজনৈতিক সচিব আমাৰ MLA ৰাজনৈতিক সচিব আকবৰ আলী ডাঙৰীয়া ইতিমধ্যে সেইবিলাক লৈছে আৰু তেখেতসকলে আকবৰ আলী ডাঙৰীয়া কেনেকৈ মানে সেই তথ্যৰ পৰা এই দুৰ্নীতিৰ পৰা প্ৰচাৰৰ পৰা বিৰত ৰাখিবৰ কাৰণে তেখেতসকলে পন্থা অৱলম্বন ইতিমধ্যে ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ MLA যিখিনি কাম আমি 2026-ৰ আগত চব ৰিপৰ্ট কাৰ্ড হিচাপে প্ৰকাশ কৰিম। তাত কোনো সন্দেহ নাথাকিব, ডকুমেণ্ট আমি প্ৰকাশ কৰিম আৰু ইতিমধ্যে ৰাইজে দেখি আছে। আৰু কংগ্ৰেছ আজিৰ দিনত যি দুৰ্নীতিত লিপ্ত হৈ আছে, যি নিজৰ মাজত বিভিন্ন ভাগত বিভক্ত হৈ আছে, আজি যি নেতৃত্বহীনতাত ভুগি আছে, আল্টিমেট সিহঁতৰ যি হতাশা সেইটো ৰাইজে দেখিবলৈ পাইছে। আৰু আমি এইটো ভাবোঁ যিসকল মিডিয়াৰ লোক আছে সিহঁতৰ যি প্ৰকৃত স্বৰূপ বিন্নাকান্দিত সেইটো ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি আহ্বান কৰিম। বহুদা বিভক্ত এটা দল য'ত নেতৃত্বৰ অভাৱ হৈছে আৰু সিহঁতে উল্টা পুল্টা MLAৰ ওপৰত ক'ব, AUDF কৰ্মীসকলৰ ওপৰত ক'ব, আমাৰ নেতা মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ওপৰত ক'ব, সেয়া আমি কেতিয়াও সহ্য নকৰোঁ। নীলবাগানৰ কংগ্ৰেছী জিলা পৰিষদ BJPলৈ যোৱা সম্পৰ্কেও মন্তব্য দিছে বৰভূঞাই। সেই বিষয়ে ৰাইজে আমাৰ কংগ্ৰেছী নেতা আমাৰ ৰেহানুদ্দিন চাহাবক সুধিছে যে যোৱাবাৰ আপুনি যিজন কেণ্ডিডেট লৈ আহিছিলে সেইজনকতো BJP পঠিয়াই দিলে, ৰেজিয়া চুলতানা যিজনী আমাৰ জিলা পৰিষদৰ সভানেত্ৰী হ'ব পাৰিলে, চেয়াৰমেন হ'ব পাৰিলে হয়, সেইজনকো আপোনালোকে বঞ্চিত কৰি নিজৰ ৰাজনীতি কৰিলে, এইবাৰ প্ৰশ্নৰ মুখামুখি হৈছে। গতিকে আমি আশা কৰোঁ যে সিহঁতৰ যি মিথ্যাচাৰ যি অপপ্ৰচাৰ সেইবিলাক ৰাইজে ইতিমধ্যে গম পাইছে আৰু এইবাৰ যিখিনি পঞ্চায়ত নিৰ্বাচনত সিহঁতে তাৰ প্ৰত্যুত্তৰ ৰাইজে ভোটৰ থৰত দিব বুলি আমি আশা কৰোঁ।